হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল মেজিকেল ষ্টাডিলৈ স্বাগতম জনাইছোঁ। মই আজি ক্লাছ 9ৰ পৰা ক্লাছ 12লৈ নেশ্যনেল স্কিলছ কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক চমুকৈ NSQৰ অন্তৰ্গত তোমালোকৰ হেল্থ কেয়াৰ, এগ্ৰিকালচাৰ ইত্যাদি সকলো ট্ৰেডছৰ কমন পেপাৰ এমপ্লয়বিলিটি স্কিলছৰ 3rd ইউনিট ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি স্কিলছৰ MCQ বেছড ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন কিছুমান লৈ আহিছোঁ। তেন্তে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, বাও মাউচৰ কিটো টিপি ধৰি মাউচটো ইফাল সিফালে নিয়াৰ প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? উত্তৰ, ড্ৰেগিং বা টানি নিয়া। 2 নম্বৰ, নোটপেড ফাইলৰ বাবে এটা বৈধ ফাইল এক্সটেনশ্যন বা সম্প্ৰসাৰণৰ উদাহৰণ দিয়া। উত্তৰ, TXT। 3 নম্বৰ, ফাইল এটা পেষ্ট কৰিবলৈ কি শ্বৰ্টকাট কি ব্যৱহাৰ কৰা হয়? উত্তৰ, Ctrl+V। 4 নম্বৰ প্ৰশ্ন, যদি আমি ডিভাইচ এটা 100% চাৰ্জ কৰা পাছতো প্লাগ ইন কৰি ৰাখোঁ তেন্তে কি হ'ব? উত্তৰ, ই অত্যাধিক গৰম হ'ব পাৰে। 5 নম্বৰ প্ৰশ্ন, কীবৰ্ড ৰক্ষণাবেক্ষণৰ বাবে কি কাম কৰাটো অত্যাৱশ্যকীয়? উত্তৰ, যেতিয়াই কীবৰ্ড ব্যৱহাৰ নহয় ঢাকি ৰাখক। 6 নম্বৰ প্ৰশ্ন, সুৰক্ষিত লেনদেন নিশ্চিত কৰিবলৈ আপুনি কি কৰা উচিত? উত্তৰ, কেৱল ছেফ অৰ্থাৎ সুৰক্ষিত ৱেবছাইটতহে ক্ৰেডিট, ডেবিট কাৰ্ড বা বেংকৰ বিৱৰণ তথা তথ্য দিব লাগে। 7 নম্বৰ প্ৰশ্ন, এটা শক্তিশালী পাছৱৰ্ডত কি থাকিব লাগে? উত্তৰ, বৰ্ণ, সংখ্যা আৰু বিশেষ বৰ্ণ। 8 নম্বৰ প্ৰশ্ন, MS ৱৰ্ডত উপস্থিত থকা মুঠ সংৰেখণ বা এলাইনমেণ্টৰ সংখ্যা কিমান? উত্তৰ, 4টা। 9 নম্বৰ প্ৰশ্ন, কোষ এটাত ডিফল্ট সংৰেখণ কি? উত্তৰ, সুসংৰক্ষিত। 10 নম্বৰ প্ৰশ্ন, বাই ডিফল্ট বা স্বতঃস্ফূৰ্তভাৱে কোষ এটাৰ পাত বাওঁফালে সংৰক্ষিত বা এলাইন হৈ থাকে, সঁচা নে মিছা? উত্তৰ, ট্ৰু, সঁচা। 11 নম্বৰ প্ৰশ্ন, স্প্ৰেডশ্বীটত যোগ দিবলৈ কি ব্যৱস্থা ব্যৱহাৰ কৰা হয়? উত্তৰ, ফৰ্মুলা। 12 নম্বৰ প্ৰশ্ন, চিহ্ন এটি লিখা যি সূত্ৰ নিৰ্ধাৰণ কৰে? উত্তৰ, সমান চিন। 13 নম্বৰ প্ৰশ্ন, ডাটা ক্ৰমবদ্ধ কৰিবলৈ কি মেনু বিকল্প ব্যৱহাৰ কৰিব পৰা যায়? উত্তৰ, ডাটা মেনু। 14 নম্বৰ, প্ৰেজেণ্টেশ্যন এটা ছেভ বা সংৰক্ষণ কৰাৰ বাবে সঠিক পদক্ষেপ কি হয় লিখা? উত্তৰ, প্ৰথমতে ফাইলত ক্লিক কৰি তাত ছেভ এজত ক্লিক কৰিব লাগে, তাৰপিছত টাইপ ফাইল নেমত ক্লিক কৰাৰ পাছত শেষত ছেভত ক্লিক কৰিব লাগিব। 15 নম্বৰ প্ৰশ্ন, প্ৰেজেণ্টেশ্যন এটা বন্ধ কৰাৰ বাবে সঠিক পদক্ষেপ কি? উত্তৰ, ফাইলত ক্লিক কৰিবা, তাৰপাছত ক্ল'জত ক্লিক কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ ভিডিঅ'ত এই পাঠটোৰ অন্য কেইটামান ইম্পৰ্টেণ্ট MCQ তথা কুৱেশ্যন এনচাৰ্ছ লৈ আহিম। চ' কিপ ছাপৰ্টিং মাই চেনেল।